নমস্কাৰ সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি চৰাইদেউ মহোৎসৱলৈ বুলি। 9, 10 আৰু 11 জানুৱাৰী আছিল চৰাইদেউ মহোৎসৱ আৰু আজি হয় 11 জানুৱাৰী। আজি যিহেতু শেষৰটো দিন সেই ভাবিলোঁ আমি এপাক গৈ আহোঁগৈ বুলি আৰু আহি এয়া পালোহি আমি চৰাইদেউ মহোৎসৱত আৰু ইয়াতে আমি আহি প্ৰথম এয়া জালচানা খাবলৈ ল'লোঁ। ইমান ধুনীয়াকৈ থৈ দিছে আৰু ইয়াতে বহুত মানুহ হৈছে আৰু লাহে লাহে আৰু হ'ব, যিহেতু আজি ৰাতি প্ৰগ্ৰেমো আছে আৰু যিহেতু আজি শেষৰটো দিন চৰাইদেউ মহোৎসৱৰ, সেইবাবে আমিও আজি আহিলোঁ চাওঁগৈ বুলি। আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ বস্তু ওলাইছে, মেলা হৈছে যিহেতু সেইবাবে বিভিন্ন ধৰণৰ সামগ্ৰী ওলাইছে আৰু ইয়াতে আমি এপাক চাওঁ বুলি আহিলোঁ। আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে যি সকলোবোৰ পচন্দই হৈ গৈছে আৰু আমি ইয়াতে গোটেই মেলাখন ধুনীয়াকৈ এপাক ঘূৰি বস্তুবোৰ চাই আৰু ভালকৈ চাই মেলি আমি কিবাকিবি অলপ ল'লোঁ আৰু ইয়াতে ফুলবোৰ চাওকচোন ইমান ধুনীয়া লাগিছে। ভিডিঅ'টোত ইমান একো ভালদৰে দেখুৱাব পৰা নাই, হ'লেও অলপ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। আজিলৈ ইমানেই। আকৌ নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই সীমাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। সকলো ভালে থাকক, সুস্থ থাকক আৰু সুখত থাকক। আজিলৈ আহিছোঁ।